নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব গৈ আছোঁ। চ' ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নৰেন্দ্ৰ মোদী চৰকাৰে হয়তো এই হোলীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক উৎসৱমুখৰ বোনাঞ্জা দিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় চৰকাৰে হোলীৰ সময়ত কৰ্মচাৰীৰ বাবে DA হাইক ঘোষণা কৰিব পাৰে। 28 ফেব্ৰুৱাৰীত যেতিয়া শ্ৰম মন্ত্ৰালয়ে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক প্ৰকাশ কৰিব, তেতিয়া হয়তো আগন্তুক DNS ভাত্তা বৃদ্ধিৰ ইংগিত পোৱা যাব। কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে কেৱল AICPI সূচকাংক ব্যৱহাৰ কৰি তেওঁলোকৰ দৈনিক ষ্টাইপেণ্ড নিৰ্ধাৰণ কৰা হয়। সামগ্ৰিকভাৱে দেশখন আৰু 88টা কেন্দ্ৰক এই সূচকাংশত অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰতি মাহৰ চূড়ান্ত কৰ্মদিনত AICPI মুকলি কৰা হয়। 2022 চনৰ ডিচেম্বৰ মাহত AICPI পৰিসংখ্যা আছিল 132.3। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভৱিষ্যতৰ সূচকাংক বৃদ্ধি হ'লে DNS ভাত্তা 3% বৃদ্ধি পাব। ফলত বৰ্তমানৰ 38% পৰা DA 41%লৈ বৃদ্ধি পাব। 18,000 টকাত ন্যূনতম মূলক দৰমহা যদি আমি ধৰোঁ, তেতিয়া যদি 41% DA বৃদ্ধি কৰা হয়, তেতিয়া DA হ'বগৈ 7,380 টকা মাহে। বৰ্তমান 38% DA 6,840 টকা মাহে পোৱা গৈছে। প্ৰতি মাহে 900 টকাকৈ দৰমহা বৃদ্ধি হ'ব যদিহে DA 3% বৃদ্ধি হৈ 41% পায়গৈ। মাহে 900 টকা বৃদ্ধি DA পূৰণ 12 মাহ = 10,800 টকা হ'বগৈ বছৰি। চ' শ্ৰদ্ধা আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত, আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰি দিব। চ' আজিলৈ এৰিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।